মোৰ নাম শ্ৰী ৰঞ্জন শৰ্মাই। মই আজি সংবাদ মেলখন পাতিবলগীয়া কাৰণটো এটাই, আজি 8 তাৰিখৰ পৰা মোৰ ওপৰত আমাৰ লগৰীয়া বিতুল চেতিয়া নামৰ এজন যুৱকে আমাৰ ওপৰত এটা নিউজত অপপ্ৰচাৰ চলাই আছে। অপপ্ৰচাৰটো হ'ল কি, আমি তাৰ ঘৰত ঢোলটো ঘূৰাই দিবলৈ গৈ তাৰ যিটো মৰমৰ ঢোলটো আমি জ্বলাই থৈছোঁ বুলি তেখেতে অপপ্ৰচাৰ চলাই আছে। কিন্তু এইটো একদম অশুদ্ধ কথা। যিহেতু আমি ঢোলটো কেতিয়াও জ্বলাব নোৱাৰোঁ। আমি এজন ঢুলীয়া মানুহ হয়। মই অসমৰ বিভিন্ন জেগাত প্ৰগ্ৰেম কৰাৰ লগতে অসমৰ বাহিৰত ছত্তীশগড়ত মই প্ৰগ্ৰেম কৰি আহিছোঁ। মই কেতিয়াও ঢোলটো জ্বলাব নোৱাৰোঁ। আৰু সিহঁতে নিউজত কৈছে কি মই ঢোলটো জ্বলাইছোঁ বুলিছে। কিন্তু সেইদিনাখন হৈছিলে কি, ঢোলটো দিবলৈ যাওঁতে আমাৰ ভাইটি অনন্ত শইকীয়া এইফালে আমাৰ প্ৰফুল্ল বৰুৱাই গৈ পিনে ঢোলটো তেখেতৰ ঘৰৰ বান্দাত থৈ আহিছে। মানে সেইটোতো আমি দাদা নাজানিম, কিন্তু আমি যেনেকৈ আনদিনা তাৰ ঘৰত গৈ পিনে আমি ঢোলটো থৈ আহোঁ, আমি সেনেকৈ ঢোলটো থৈ আহিছোঁ। যিহেতু সি ৰাতিপুৱা নাচনি শিকায় বা দুপৰীয়া সময়ত নাচনি শিকাই আহি বিভিন্ন ধৰণৰ মতলব পইচাও পাই আহি সেই কি মোক টকা 1000 লাগে বুলি কৈছে। মই কৈছোঁ তোক টকা 1000 মই ক'ৰ পৰা দিম, মইতো যিহেতু বিহুখনত যিমান পইচা আমি পাইছিলোঁ তাৰে সৰহভাগ পইচা তই এতিয়ালৈকে বৰ্তমান লৈ আছোঁ 8000 টকা, আৰু মই তোক পইচা ক'ৰ পৰা দিম। তেতিয়া সি কৈছে মই এই প্ৰগ্ৰেমটো কৰিব নাযাওঁ, ধেমাজি পাৰ্চেলটো মোৰ ঘৰত অলপ প্ৰব্লেম আছে, মই এটা পুকীয়া প্ৰগ্ৰেমটো মই কনফাৰ্ম কৰিম বুলি কৈছে। ঠিক আছে, আমি পাৰ্চেল প্ৰগ্ৰেমটো কৰি গুচি আহিলোঁ। পাৰ্চেল প্ৰগ্ৰেমটো কৰি আমি যেতিয়া গুচি আহিলোঁ, পুকীয়াত আমি তাক বিচাৰিছোঁ, আমি পোৱা নাই। আমাৰ লগৰ এটা বিহু দিব সেইদিনাখন চিলিটো বিহু প্ৰগ্ৰেম আছিলে। চিলিত যেতিয়া বিহু প্ৰগ্ৰেম আছিলে, চিলিত কৰি অহাৰ পিছত সিহঁতে আমাক দেখি কৈছে যে তহঁতৰ বিটুলৰ লগত কিবা লাগিল নেকি? আমি কৈছোঁ বিটুলৰ লগততো আমি একো লগা নাই। তাৰপৰা সি বোলে আজি ঈদৰ নামত প্ৰগ্ৰেম কৰিছিলে যে, মই বোলো বিটুলৰ লগত আমি একো লগা নাই, সি টকা 1000 বিচাৰিছিলে, আমি দিব নোৱাৰিম কাৰণ আমাৰ হাতত জমা থকা ধন আমাৰ হাতত নাই। তাৰপিছত আমি এখন এগ্ৰিমেণ্ট আছোঁ, চুক্তিবদ্ধ হৈ আছোঁ, তই যদি সদায় আমাৰ লগত এনেকুৱা কৰি থাক, আমি তোৰ ওপৰত আইন ব্যৱস্থা ল'বলৈ বাধ্য হ'ম বুলি মই এটা ভয় খাইছোঁ দেই। সেইটো নহয়, আমি এগৰাকী সৰু মাজুলীৰ লগত চুক্তিবদ্ধ হৈ আছোঁ। এখন কাগজ গাভৰি গগৈ, মৈধন খজোৱা, পিতা শ্ৰী তুলসী গগৈ দেৱৰ লগত আমি চুক্তিবদ্ধ হৈ আছোঁ। বৰ্তমান কিমান টকাৰ কাৰণে 1 লাখ টকা চুক্তি হৈ আছোঁ। কিমান মাহৰ কাৰণে? আমি অকল বহাগ মাহটোৰ কাৰণে। আচ্ছা, এতিয়া মোৰ কেছটো কি হ'ল, তেখেতে কৈছে আমি ঢোলটো জ্বলাই থৈ আহিছোঁ বুলি কৈছে। আমি কেতিয়াও ঢোলটো জ্বলাব নোৱাৰোঁ। মেইন কথা হ'ল যিটো আমাৰ বস্তু ঢোলটো অকল তাৰে বাধ্য নহয় বা মোৰে বাধ্য নহয়, সমগ্ৰ অসমবাসী বাধ্য হয় ঢোলটো আমি কেতিয়াও জ্বলাব নোৱাৰোঁ। আৰু তেখেতৰ গৃহিণীয়ে কৈছে মোৰ হাজবেণ্ডে গা বেয়া কাৰণে প্ৰগ্ৰেম কৰিব নোযোৱাৰ কাৰণে তেখেতলোকে মোক ঘৰত আহি ঢোলটো জ্বলাই থৈ গ'ল বুলি কৈছে। তেখেতৰ যদি গা বেয়া আছে তেখেতে কেনেকৈ গৈ চিলিত প্ৰগ্ৰেমটো কৰিলে? মোৰ ওচৰত সম্পূৰ্ণ সাক্ষী আছে চিলিত যে সি প্ৰগ্ৰেমটো কৰি আহিছে। যিদিনা প্ৰগ্ৰেম আছে সি সেইদিনাখনে গৈছে প্ৰগ্ৰেম কৰি। কথা হ'ল ঢোলটো যি সত্য আপুনি নিজে কওকচোন। আমি যদি জনাইতো আমি ইমান দিন খুচি নাথাকোঁ। ঢোলটো কোনে নাযায় আমিতো নাজানো, কিন্তু ঢোলটো আমি থোৱাটো সত্য। আৰু এটা কথা কাৰণে আমাৰ ভুল হৈছে কি, আমি গৃহস্থ নোহোৱাকৈ ঢোলটো সিহঁতৰ ঘৰত থোৱাটো আমাৰ ভুল হৈছে। কিন্তু সেই কথাটো আমি তাৰ আগতেও আমি ঢোলটো তেনেকৈ সিহঁতৰ ঘৰত থৈ আহিছোঁ। তাত আমি চাওক, আমি সি কৈছে যদি আমাৰ ঘৰত কোনো মানুহ নাথাকে, যেনেকৈ আনদিনাখন কয় আমাৰ ঘৰত কোনো মানুহ নাথাকে তো আমাৰ বান্দাত ঢোলটো থবি, আমাৰ ঘৰত ঢোলটো বান্দাত থৈ একো নহয় বুলি কৈছে। আমি সেই তাৰ কথা মতে আমি ঢোলটো থৈ আমি ভুল কৰিলোঁ, আমি বান্দাত থ'ব লাগিছিল। আগতো আমি সিহঁতৰ ঘৰত 8-9 দিন আমি ঢোল এনেকৈ থৈ আহোঁ, বা সি মোৰ লগত সি 2 বছৰ পৰা বিহু মাৰি আছে। তাৰ বুলি মানুহটোকে কিয় ক'ব লাগিব? আমাৰ এটা টোপনি হৈ আছে, আমি ৰাতিপুৱালৈকে পুকীয়াত আছোঁ, পুকীয়াত আমি সম্পূৰ্ণ ৰাতিপুৱালৈকে আছোঁ। আৰু এটা মেইন কথা হ'ল কি, ঢোলটো এইটো প্ৰগ্ৰেমটো মানে এনেকৈ বেলেগৰ লগত কৰিব নালাগিছে দেই। এটা শুদ্ধ কথা, বেলেগৰ লগত এগ্ৰিমেণ্ট থাকি বেলেগৰ লগত প্ৰগ্ৰেম কৰা এটা ঘূৰ পৰা। ঠিক আছে, আমি মানি লৈছোঁ তই প্ৰগ্ৰেম কৰিব যোৱা নাই, তই ঘৰত বহি থাক। যদি গা বেয়া লাগিছে যিয়ে নহওক তোৰ ঘৰৰ বন্ধু ঘৰত থাক, ঢোলটো কিয় প্ৰগ্ৰেম কৰিবি? ঢোলটো তোমালোকৰ লগত আমাৰ লগত 2 দিনৰ পৰা আছে। আচ্ছা, যিহেতু তাৰ আগদিনাখন প্ৰগ্ৰেম কৰিছে আৰু সি নিজৰ এটা সঁচা কথা কৈছে হয়, সি যে 22-23খন প্ৰগ্ৰেম মানুহ মাৰিছে হয়, কিন্তু 22-23খন প্ৰগ্ৰেম কৰিলে আমাক এগ্ৰিমেণ্ট কৰা মানুহে এৰি দিব জানো? আৰু যদি আমি তাৰ লগত ঢোলটো জ্বলাই থৈছিলোঁ দিনৰ 8 বজাত, যদি কোনোবা গাঁওবাসীয়ে দেখিছিলে আমি কেনেকৈ তাৰপৰা ঘূৰি আহিলোঁ? ঢোলটো জ্বলাই কেতিয়াও সম্ভৱ নহয় এখন গাঁৱৰ পৰা মানুহ ঘূৰি অহা। ঢোলটো অসমীয়া আৱেগ বস্তু, এইটো জ্বলাই কেতিয়াও মানুহ ঘূৰি আহিব নোৱাৰে। এতিয়া মোৰ এটা আপোনালোকৰ এটাই অনুৰোধ যে এই ঢোল জ্বলোৱা কামটো যোনে কৰিছে, যোনে ব্যক্তি নহওক, সেই ব্যক্তি শাস্তি পাব লাগে আৰু আমি ন্যায় পাব লাগে। বছ এতিয়া আইনী ব্যৱস্থা ল'ম। এই অভিযোগটো সম্পূৰ্ণ মিছা। আৰু সি কৈছে মোৰ কথা ডাইৰেক্টলি কৈছে যে ৰঞ্জনে ঢোলটো জ্বলাই থৈ আহিছে। ৰঞ্জনে ঢোল জ্বলাইছে, কিন্তু মই ঢোলটো গাড়ীৰ পৰা মই নামিয়ে যোৱা নাই। একচুৱেলি নামি গৈছে অনন্ত শইকীয়া আৰু প্ৰফুল্ল বৰুৱা। মানুহজনে অভিযোগ আহিছে, মানুহজনে সম্পূৰ্ণ কথাবিলাকে মিছা। নিজৰ যিবিলাক কথা মানুহজনে কৈছে সম্পূৰ্ণ মিছা। তেখেতে কৈছে মোৰ মানুহটো গা বেয়া কাৰণে প্ৰগ্ৰেম কৰিব নোযোৱা কাৰণে মোৰ মানুহজনক ঢোলটো জ্বলাই থৈ গ'ল বুলিছে বাৰীৰ ভিতৰত দেই। যদি তাৰ গাটো বেয়াই আছিলে, সি কেনেকৈ চিলিত প্ৰগ্ৰেমটো কৰি আহিলে? মোক সেইটো উত্তৰ লাগে। মানুহজনে কিমান হিচাপ কিমান বিচাৰ এইটো আমাক বিচাৰ লাগিব। আমাৰ এটা বিহুৱা সমাজৰ ওপৰত যিহেতু এটা মোৰ দল হয়, দলটোত টোটেল 7জন ব্যক্তি থাকে হা। এতিয়া আমাৰ 4জনৰ প্ৰতি অভিযোগ আনিছে যে আমাৰ দলটোৰ ওপৰতে অভিযোগ অনাৰ নিচিনা হৈছে। সেইটো আমাৰ দলটোক ন্যায় লাগে মানে। সেইটো আমাক সমগ্ৰ অসমৰ বিহু কমিটিয়ে আমাক ন্যায় দিব লাগে আৰু ইয়াৰ ওপৰত এটা শুদ্ধ বিচাৰ হ'ব লাগে। যোনেই ঢোলটো নজ্বলাওক, আমিও ঢোলটো বহুত ভাল পাওঁ, মনে প্ৰাণে ভাল পাওঁ। আজি ঢোলটোৰ কাৰণে মই এখন চিনাকি মুখ হৈ পৰিছোঁ। যিহেতু মোৰ বেলেগকৈ একো কাম নাই, মই কাম নকৰোঁ, ঢোলটো বজাওঁ, বেলেগকৈ মোৰ বাহিৰা ইনকমো নাই। ঢোলটোক লৈ মই অসমত চিনাকি হৈ পৰিছোঁ। সেইটো এটা শুদ্ধ বিচাৰ লাগে। ঢোলটো যেই নজ্বলাওক গোটেই শাস্তি পাব লাগে।